ওয়েলকাম টু বাস্তৱ ব্লগলৈ স্বাগতম জনাইছোঁ। আমি আজি যাম লাভলীনা আৰু বেছি দূৰ নহয় আৰু ইয়াৰ পৰা নীলাবাৰী। আপোনালোকে চাব আৰু মোৰ লগত যাব ৰূপম, এয়া ৰূপম শইকীয়া আৰু এটা আগত গৈ আছে বাৰু আপোনালোকক দেখুৱাই দিম বাৰু। আপোনালোকে ভিডিঅ'টো দেখিছে তেল ডিপু পাইছোঁহি আৰু বৰ্তমান এইটো আমাৰ বিকাশ এইটো তাৰপিছত এইটো চৰাইমৰীয়া তেল ডিপু পাইছোঁহি। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, গৈ আছোঁ। ৰাস্তাটো চাই থাকক আপোনালোকে, মজা ৰাস্তা এইফালে পথাৰ যাব আৰু আপোনালোকে গৈ আহি পাইছোঁ আৰু অলপমান দূৰ গ'লে পামগৈ আৰু। কিন্তু এতিয়া আপোনালোকক এটা বস্তু দেখাম বলক। বস্তুটো হ'ল এইখন চাওক, তলৰ পিনে কি ধুনীয়া এখন নাৰ্চাৰী আছে চাওক, ফুলেৰে গোটেই ভৰি আছে। এইখন এই নাৰ্চাৰী। এইপিনে গ'লে আপোনালোকে এনেও দেখিব, বাপাইচিটি গ'লে কিনাৰতে আছে সেইখনে নাৰ্চাৰী। বলক এতিয়া আমি আকৌ গৈ থাকোঁ। বৰ্তমান লাভলীনা ফটো পাইছোঁহি, আপোনালোকে চাই থাকক। এয়া চাব, আহি পাইছোঁহি বৰ্তমান এইখন পালোহি। এইটো আপোনালোকৰ লাভলীনা পোষ্টাৰ। বেছি দিন হোৱা নাই, 3 দিন নে 4 দিনমান হৈছে নেকি আশা। এইটো আপোনালোকে চাওক। গৈছোঁ লাভলীনা ফটো দেখাই মেলি। বলক এতিয়া আমি ওপৰলৈ যাওঁ, বলক। বৰ কষ্ট উঠিবলৈ ওপৰৰ পৰা। আপোনালোকে এতিয়া অলপ ধুনীয়া ভিউ চাওক। এয়া চাওক আপোনালোকে, সুন্দৰ পৰিৱেশ, ভিউ চাওক, মজা ভিউ চাওক। মনজাহি আগত আছে, অকণমান মনজাহি দেখুৱাই আছে, এইফালে মনজা দেখুৱাই আছেগৈ। লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো কি কৰিব ৰূপম? ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব। বাই বাই।